ঠিক কেনে বিহাৰতো কিছুমান আঞ্চলিক দল আছে ঠিক তেনেকৈ উত্তৰ প্ৰদেশতো আঞ্চলিক ৰাজনৈতিক দল আছে তেওঁলোকে সৰ্বভাৰতত নেখেলে তেওঁলোকে মাত্ৰ ক'ত খেলে নিজৰ ষ্টেটখনত খেলে বা নিজৰ অঞ্চলটোত খেলে নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ক্লাস 9 ৰ আজি ক্লাস প্ৰথমটো ক্লাস আৰম্ভ কৰিব বিচাৰিছো তোমালোকৰ যেটো পলিটিক্যাল সায়েন্স বা ৰাজনীতি অৰ্থনীতিৰ ৰাজনীতি অধ্যয়নৰ যেটো প্ৰথম অংশ আছে ভাৰতৰ ৰাজনৈতিক দল মই বৰ্ডত লিখিছো ভাৰতৰ ৰাজনৈতিক দল এই বিষয়টো আজি আমি পঢ়িম আৰু গোটেইখিনি নপঢ়ো কাৰণ গোটেই অধ্যয়নটো পঢ়িব লাগিলে বহুত ভিডিওটো লং হৈ যাব মই তোমালোকক প্ৰথম আজি পঢ়াম ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা আৰু দ্বিতীয়টো হৈছে ভাৰতৰ ৰাজনৈতিক দল তাৰ পিছত নেক্সট এটা ভিডিও তোমালোকৰ আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতাটো পঢ়িম এটা আজি আমি আৰম্ভ কৰো ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ৰাজনৈতিক দলৰ তোমালোকক মই দেখি আহিছো যে আমি পঢ়িম তোমালোকে পাৰিলে কিতাপখন উলাই ৰাখিবা তোমালোকৰ যিখন ৰাজনীতি আৰু অৰ্থনীতি তোমালোকে উলাবা আৰু যেটো ভাৰতৰ ৰাজনৈতিক দল তাৰ প্ৰথম 1.1 যেটো ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা এইখিনি তোমালোকে মেলি লোৱা এবাৰ পঢ়ি চাবা আৰু মই তোমালোকক পঢ়াই যাম এতিয়া চাবা এতিয়া মই তোমালোকক পঢ়াম ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ৰাজনৈতিক দল কিয় লাগে ইয়াৰ ধাৰণা ইয়াৰ আবিৰ্ভাৱ কেনেকৈ হ'ল এই কথাখিনি গোটেইখিনি আমি আজিৰ ভিডিওটিৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম এতিয়া চাবা ইয়াত বহু কথাই লিখিছে তোমালোকে পঢ়ি চাবা মই গোটেই লাইন বাই লাইন পঢ়ি নাযাও যেতিয়া দেশ নিৰ্মাণ হৈছিল যেতিয়াৰ পৰা দেশৰ ধাৰণা আহিছিল তেতিয়া দেশ শাসনৰ বিভিন্ন ধৰণৰ ধাৰণাবিলাক আহিছিল কেনেকৈ দেশখন শাসন কৰা হ'ব প্ৰতিখন ঘৰতে ঘৰৰ একোজন মুৰব্বী থাকে তোমাৰ যিজন ঘৰৰ ডাঙৰ ব্যক্তি তেওঁ ঘৰৰ মুৰব্বী ঠিক তেনেকৈ আৰু তেওঁ ঘৰখন পৰিচালনা কৰে ঠিক তেনেকৈ গোটেই দেশখন পৰিচালনা কৰাৰ কাৰণে এজন মুৰব্বীৰ প্ৰয়োজন হ'ব কেনেকৈ হ'ব এটো আমি প্ৰথমে জানো তেতিয়া ৰাষ্ট্ৰযন্ত্ৰ আছিল ৰাষ্ট্ৰযন্ত্ৰ আৰম্ভ ৰাষ্ট্ৰযন্ত্ৰ মানে কি ৰজাই শাসন কৰিছিল প্ৰথম অৱস্থাত বহু ঠাইত এতিয়াও বিভিন্ন ঠাইত ৰজা আছে কিন্তু ৰজাৰ সেই প্ৰাসংগিকতাটো গুৰুত্বটো তেতিয়াৰ সমান এতিয়া নাই আগতে সেই ৰজাৰ প্ৰাসংগিকতাটো বেছি আছিল এতিয়া ৰজাৰ প্ৰাসংগিকতা নাই কেনেকৈ কমিল সেই কথাখিনি তোমালোকৰ কিতাপত দিছে সেইখিনি কথা আমি আলোচনা কৰিম ৰজা আহিল ৰজাই শাসন কৰিলে হে ৰজা ৰাষ্ট্ৰযন্ত্ৰৰ মানুহৰ মাজত অপ্ৰয়োজনীয় হৈ পৰিল কাৰণ ৰজা যেতিয়া আহে তেতিয়া কি হয় জানা যিবিলাক সাধাৰণ জনতা থাকে আমি থাকো আমি বিলাকে বেছি মাত মাতিব নোৱাৰো ৰজা আমাক দমন কৰি ৰাখে ৰজাৰ ইচ্ছামতে কাম চলাবলৈ আৰম্ভ কৰে তেতিয়া কি হয় মানুহে মুক্তভাৱে কাম কৰিব নোৱাৰে স্বাধীনভাৱে কাম কৰিব নোৱাৰে সৰকাৰ বা ৰজাক সমালোচনা কৰিব নোৱাৰে ৰজাৰ বিষয়ে কিবা বেয়াকৈ ক'লে লগ লগ তেওঁ কি কৰিব এৰেষ্ট কৰিব ধৰি লৈ গুচি যাব ৰাষ্ট্ৰযন্ত্ৰত আচলতে তেনেকুৱা ধৰণৰে হয় মানুহৰ যেটো স্বাধীনতা সেইটো নাথাকে ৰজাই যেনেকৈ ক'ব যেনে ধৰণে আদেশ দিব তেনে ধৰণে মানুহে পালন কৰিব লাগিব সেই কাৰণে লাহে লাহে এই ধাৰণাটো মানুহ যেতিয়া শিক্ষিত হ'ল মানুহ যেতিয়া অধ্যয়ন কৰা হ'ল তেতিয়া এই ৰাষ্ট্ৰযন্ত্ৰৰ ধাৰণাটো লাহে লাহে মানুহৰ মনৰ পৰা আঁতৰি গ'ল বা কমি গ'ল মানুহে তেতিয়া ভাবিলে যে আমাক ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰয়োজন নহ'ব এটা নতুন পদ্ধতি হ'ব এনে ধৰণে পদ্ধতি এটা আহিল সেই পদ্ধতিটো হৈছে গণতন্ত্ৰ পদ্ধতি এটা ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আমি সদায় কৈ থাকো হয়নে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এতিয়া গণতন্ত্ৰ মানে কি এটা ডাঙৰ প্ৰশ্ন গণতন্ত্ৰ মানে কি গণতন্ত্ৰ হৈছে জনতাই এজন মানুহক বাছনি কৰি দিব যে তোমাক আমি বাছনি কৰিলো তুমি আমাক শাসন কৰা কিন্তু ৰাষ্ট্ৰযন্ত্ৰত কি নিয়ম আছিল এটা পৰিয়ালৰে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ভাইক বা তেওঁৰ ডাঙৰ পুত্ৰ এনে ধৰণে আছিল ৰাষ্ট্ৰযন্ত্ৰবিলাকত পৰিয়াল কেন্দ্ৰিক আছিল কিন্তু গণতন্ত্ৰত জনতাই বাছি দিব আমি ভোট দিও যে এটা লোকসভা নিৰ্বাচন হৈছে বিধানসভা নিৰ্বাচন হৈছে এইবিলাকৰ জৰিয়তে আমি ৰজা আচলতে মন্ত্ৰী মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক আমি নিযুক্তি দিওঁ আৰু তেওঁলোকে আমাক শাসন কৰে আৰু তেওঁলোকে কিবা ভুল কাম কৰিলে আমি প্ৰটেষ্ট কৰো যে তেওঁলোকৰ এগেইনষ্ট আমি প্ৰতিবাদ কৰো যে যেনে ধৰণে আমি কা আন্দোলনৰ সময়ত আমি দেখিছো যে বহুতে কা নামানো বুলি কৈছে বহুতে তাৰ বিৰোধিতা কৰিছে তাৰ মানে জনসাধাৰণে কেইজনমান মানুহক বাছনি কৰি দিব আমাক শাসন কৰা কিন্তু তোমালোকে যেতিয়া ভুল কৰিবা তেতিয়া আমি তোমালোকক কি কৰিম সমালোচনা কৰিম সেইটো হৈছে গণতন্ত্ৰ জনতাৰ বাবে জনতাই নিজৰ বাবে এখন চৰকাৰ বাছনি কৰে সেইটো হৈছে গণতন্ত্ৰ এই কথাবিলাক তোমালোকে পঢ়িলে গম পাবা মই সহজভাৱে তোমালোকক বুজাব বিচাৰিছো আৰু মনত ৰাখিবা আজি যে পঢ়াম মই তোমালোকক ৰাজনৈতিক দল আৰু ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা এই গোটেইখিনিৰ এই চেনেলটিৰ ডেসক্ৰিপচনত দি দিম তোমালোকে তাৰ পৰা লিখি লবা
কাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন তাত দুটামান দিছো অনুশীলনীবিলাক তোমালোকে নিজে কৰিবা কিন্তু যিবিলাক ভিতৰৰ কোৱেশ্চন বা অহাৰ সম্ভাৱনা আছে তেনে ধৰণৰ গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেন্ট কোৱেশ্চন মই দুটামান দিছো তোমালোকে তাৰ পৰা লিখি ল'বা এতিয়া আহো যে এই যে আমি বাছনি কৰি দিও এই যে বাছনি কৰি দিও যে তুমি শাসন কৰা এনে বাছনি কৰাৰ প্ৰক্ৰিয়াটো এনে নহব নহয় যে এজন ৰাস্তাৰে মানুহ কৈছে তেওঁক আমি বাছনি কৰি দিলো এনে ধৰণে নহব কি কৰিব লাগিব এটা প্ৰসেস থাকিব লাগিব এটা ধুনীয়া ধৰণৰ এটা পদ্ধতি থাকিব লাগিব সেই পদ্ধতিটোৰ নাম হৈছে ৰাজনৈতিক দল বিভিন্ন ধৰণৰ ৰাজনৈতিক দলৰ নাম আমি ক'ব পাৰো কংগ্ৰেছ বিজেপি আম আদমি পাৰ্টি অসমৰ লুৰিণজ্যোতি গগৈৰ নতুন দল আছে ৰাইজৰ দল এই যে দলবিলাক আছে এই দলবিলাক কি হৈছে এটা এটা ৰাজনৈতিক দল এই দলবিলাকে নিৰ্বাচনত উঠে আৰু তেওঁলোকৰ আমি ভোট দিও আৰু তেওঁলোকক আমি আমাক শাসন কৰাৰ কাৰণে নিৰ্বাচিত কৰো বুজি পাইছা ৰাস্তাৰে গৈ থকা মানুহ এটাক আমি তোমাক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বনাই দিও এটো অসম্ভৱ এটা প্ৰসেস থাকিব সুন্দৰ ধৰণৰ সেই প্ৰসেসটোৰ জৰিয়তে যাব লাগিব আৰু প্ৰসেসটো হৈছে ৰাজনৈতিক দল ইলেকশন কমিশনে কিছুমান ইলেকশন কমিশন এখন আছে ইলেকশন কমিশন মানে হ'ল যিবিলাকে ইলেকশনটো কণ্ডাক্ট কৰে যিসকলে এই নিৰ্বাচনটো অনুষ্ঠিত কৰে সেইটো নিৰ্বাচন আয়োগ বুলি কয় তেওঁলোকে নিৰ্বাচনী দলবিলাকক মান্যতা প্ৰদান কৰে এটা ৰাজনৈতিক দল হ'ব লাগে কি প্ৰয়োজন কি কোৱালিফিকেশন লাগিব কোৱালিটি লাগিব সেইটো নিৰূপণ কৰে আৰু তেওঁলোকে এটা ৰাজনৈতিক দল নিৰ্মাণ কৰি দিয়ে বা এটা সাৰ্টিফিকেট দিয়ে বুলি ধৰি লোৱা আৰু তাৰ পিছত এটা ৰাজনৈতিক দল প্ৰতিষ্ঠা হয় আৰু সেই ৰাজনৈতিক দলৰ কেণ্ডিডেটজন নিৰ্বাচনত উঠিব আমি যদি তেওঁ ভাল লাগে তেওঁ ভোটত উঠাম মানে কি কৰম ভোট দিম আৰু যদি বেয়া লাগে তেওঁক নিদিও তেওঁৰ বিপক্ষে থকা ব্যক্তি এজনক দিম আৰু সেই বিপক্ষে থকা ব্যক্তিজনক ভোট দি আমি আমাক শাসন কৰাৰ কাৰণে তেওঁক পঠাই দিম দিল্লী অথবা দিছপুৰলৈ বিধানসভা হলে দিছপুৰলৈ আৰু লোকসভা হলে যিটো চলি আছে সেইটো হলে সংসদ দিল্লীলৈ পঠিয়াই দিম আমাক শাসন কৰাৰ কাৰণে কিন্তু এতিয়া তোমালোকৰ কিতাপত দিছে যে এটা ধাৰণা আছে ভাৰতবৰ্ষত এটা বেলেগ সিস্টেম আছে ৰাজনৈতিক দলৰ সিস্টেম কি নহয় আচলতে এটা একদলীয় বহুদলীয় কথাটো মই ক'ব বিচাৰিছো যে লণ্ডনত যদি যোৱা ইংলেণ্ডত যদি যোৱা চীনত যদি যোৱা আৰু ভাৰতবৰ্ষত যদি থকা এই গোটেইখিনি ঠাইত ৰাজনৈতিক দলৰ কনসেপ্ট অলপ বেলেগ কেনেকুৱা ধৰণৰ কনসেপ্টটো বেলেগ বা ধাৰণাটো বেলেগ এতিয়া চাবা চীন দেশত যদি তুমি যোৱা এটাই ৰাজনৈতিক দল আছে এটাই ৰাজনৈতিক দল এটা সাম্যবাদী দল ধৰি লোৱা চীন বুলি নহয় বহুকেইখন ৰাষ্ট্ৰ আছে সাম্যবাদী বহুকেইখন ৰাষ্ট্ৰ আছে য'ত এটাই দল থাকে এনে কেনেকুৱা ধৰণৰ ধৰি লোৱা এখন চীন আৰু এটা ৰাজনৈতিক দল আছে এইটো ধৰি লোৱা ৰাজনৈতিক দল এই ৰাজনৈতিক দলটো এই গোটেই চীনখনক শাসন কৰিব এটাই দল তেওঁলোকৰ পৰা কেণ্ডিডেট উঠিব জনসাধাৰণে ভোট দিব আৰু তেওঁক নিৰ্বাচিত কৰিব কিন্তু কোন উঠিব এইটো কথা সেই ৰাজনৈতিক দলটোৰ ভিতৰত যিবিলাক ডাঙৰ ডাঙৰ মুৰব্বী আছে তেওঁলোকে নিৰূপণ কৰিব তুমি উঠা আমি তোমাক আমি ৰাষ্ট্ৰপতি বনাম আৰু যিহেতু এজনে ব্যক্তি উঠিব এটাই ৰাজনৈতিক দল তেওঁৰ অপজিশন কোনো নাই নিশ্চিতভাৱে তেওঁ জয়ী হ'ব অৰ্থাৎ এইবিলাকত কি হয় জনসাধাৰণতকৈ সেই সাম্যবাদী দলটোৰ সেই জ্যেষ্ঠ নেতাসকলৰ ভূমিকাটো ডাঙৰ যিসকল নেতা তেওঁলোকৰ ভূমিকাটো ডাঙৰ তেওঁলোকে যাক উঠাব তেওঁই জয়ী হ'ব কাৰণ তাত অপজিশন নাথাকে সেইটো মনত ৰাখিবা তাৰ পিছত যদি আমি যাওঁ ইংলেণ্ডত যদি আমি যাওঁ ইংলেণ্ডত মাত্ৰ দুটা ৰাজনৈতিক দল আছে ইংলেণ্ডত দুটা ৰাজনৈতিক দল আছে মাত্ৰ এই দুটা ৰাজনৈতিক দলে ধৰি লোৱা এইটো এটা কনস্টিটিউয়েন্সি মানে এটা হ'ল তোমাৰ অসমত কি ক'ব সমষ্টি কনস্টিটিউয়েন্সি ইয়াত কি কৰিব এজন ধৰি এই দলৰ পৰা উঠিলে দল এ বুলি ধৰি লোৱা আৰু দল বিৰ পৰা এটা উঠিলে জনসাধাৰণৰ যিজনক ভাল লাগিল তেওঁ উঠাব জনসাধাৰণ দল বিটোক বেছিকৈ ভাল লাগিছে এওক বেছিকৈ ভোট দিব এওক ভোট দি জয়যুক্ত কৰিব আৰু পঠাই দিব এও হাৰি যাব কিন্তু ভাৰতত কেনেকুৱা ভাৰতত এটা দল নহয় দুটা দল নহয় তিনিটা দল নহয় বহু দল অৰ্থাৎ তোমালোকক প্ৰশ্ন আহিব পাৰে যে একদলীয় থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা চীন দেশ দ্বিদলীয় এখন নাম লিখা ইংলেণ্ড বহুদলীয় ব্যৱস্থাৰ থকা নাম লিখা ভাৰতবৰ্ষ আছে পাকিস্তান আছে বাংলাদেশ আছে এটা ভাৰতবৰ্ষ ধৰি লোৱা এইটো এটা কনস্টিটিউয়েন্সি ধৰি লোৱা আৰু এইটো এটা বিধানসভা সমষ্টি ইয়াৰ পৰা কংগ্ৰেছ উঠিব বিজেপি উঠিব এজেপি উঠিব এজিপি উঠিব ৰাইজৰ দল উঠিব আৰু কিবা কিবা টিএমচি উঠিব বহুত ৰাজনৈতিক দলে কি কৰিব পাৰে কন্টেষ্ট কৰিব পাৰে এইটো অধিকাৰ আছে অৰ্থাৎ ভাৰতবৰ্ষত বহু ৰাজনৈতিক দলৰ ব্যৱস্থা আছে
কিন্তু ইংলেণ্ডত বহুতৰ নাই দুটাই মাত্ৰ ৰাজনৈতিক দল আছে আৰু চীনত মাত্ৰ এটাই ৰাজনৈতিক দল আছে এইটো কথা তোমালোকে ভালকৈ মনত ৰাখিবা পঢ়ি যাবা এবাৰ পঢ়ি যাবা গোটেই অধ্যায়টো এইটো হতে গুৰুত্বপূৰ্ণ তোমালোকৰ প্ৰথমখিনি কথা এতিয়া দ্বিতীয় কথা কৈছা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত গণতান্ত্ৰিক ৰাষ্ট্ৰ মানে য'ত জনসাধাৰণে ভোট দি মানুহক নিৰ্বাচিত কৰে সেইবিলাক গণতান্ত্ৰিক ৰাষ্ট্ৰ ডেমক্ৰেসি আৰু এটা মনাৰ্কি বা ৰাষ্ট্ৰতন্ত্ৰ হৈছে যিবিলাকত এটা পৰম্পৰাগতভাৱে ৰজা সিস্টেম এটা আছে এটা সেইটো কথা বেলেগ এটা আমি গণতন্ত্ৰ পঢ়ি আছো তো আমাৰ দেশখনো যেহেতু গণতন্ত্ৰ এটা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দল এটাৰ মানে কি হৈছে এটা লিখিছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য এটা ৰাজনৈতিক দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা গুণ কি থাকিব লাগিব তেওঁলোকে এনে আহি নিৰ্বাচন খেলিলে হেনেকুৱা নহয় তেওঁলোকৰ কিছুমান বৈশিষ্ট্য থাকিব লাগিব গুণ থাকিব লাগিব কি এটা সংগঠন থাকিব লাগিব অৰ্থাৎ এই সংগঠনটো অৰ্গেনাইজেশ্যন আমি বুলি কলো যে সেইটো হৈছে এই ৰাজনৈতিক দলটো এনে কোনোবাই হঠাৎকৈ ক'ব মই নিৰ্বাচন খেলি দিম নহয় খেলিব পাৰে নিৰ্দলীয় সেইটো বেলেগ কথা মই সেইটো কনচেপ্টলৈ যোৱা নাই এটা গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দলবিলাকৰ আচলতে কেনেকুৱা ধৰণৰ কথাবিলাক আহি আছে সেইটো হৈছে এটা সংগঠন ভাল এটা সংগঠন লাগিব নীতি আৰু আদৰ্শ লাগিব তেওঁলোকে কি কৰিব মানুহৰ বাবে সেই কথাখিনি এখন তেওঁলোকৰ এটা ধাৰণা থাকিব লাগিব এনেই আৰু তেওঁলোকে উঠিব নহ'ব নহয় তেনেকৈ আৰু ক্ষমতা দখলৰ কাৰণে তেওঁলোকৰ আকাংক্ষা থাকিব লাগিব ৰাজনীতিত ক্ষমতা লাভ কৰাটো ডাঙৰ কথা আৰু সেইটো বেয়া নহয় সেইটো জৰুৰী কথা কাৰণ ৰাজনৈতিক দলৰ আৰু কাম কি আছে ক্ষমতা দখল কৰি মানুহক সেৱা কৰা মানুহৰ বাবে কাম কৰা যদি তেওঁলোকৰ ক্ষমতা দখলৰ আকাংক্ষাই নাথাকে স্পৃহা নাথাকে তেতিয়াহ'লে সেইটো কিবা কাম হ'ব নেকি সেইটো কাম নহ'ব সেইকাৰণে তেওঁলোকৰ ক্ষমতাটো পোৱাৰ কাৰণে মূল্যবোধ আৰু নৈতিকতা ৰাজনীতিৰ জৰিয়তে তেওঁলোকে গৈ কি কৰিব পাৰে মানুহক তেওঁলোকৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে আৰু যিটো আমাৰ ভাৰতবৰ্ষৰ জাতীয় সন্মান আছে সেই সন্মানটোক তেওঁলোকে কি কৰা স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে তোমালোকৰ কিতাপত আছে আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দলবিলাকৰ বৈশিষ্ট্য কি হ'ব পাৰে প্ৰয়োজনীয় বৈশিষ্ট্য কি হ'ব পাৰে মই তোমালোকক ডেছক্ৰিপশ্যনত দিছোঁ এইটো কুৱেশ্যন তোমালোকে লিখি ল'বা উত্তৰটো অতিকৈ গুৰুত্বপূৰ্ণ এবাৰ নিজে পঢ়িবা আৰু এই ভিডিঅ'টো চাবা তোমালোকৰ গোটেইখিনি কনচেপ্টটো ক্লিয়াৰ হৈ যাব এতিয়া আমি ভাৰতৰ ৰাজনৈতিক দলৰ বিষয়ে কিমানটা দল আছে কেতিয়া প্ৰথম দল হ'ল এই কথাখিনি সাধাৰণভাৱে এইটো 1.2 মনত ৰাখা তোমালোকৰ ইয়াত আছে নহয় ভাৰতৰ ৰাজনৈতিক দল বুলি এই ভাৰতৰ ৰাজনৈতিক দলৰ বিষয়ে আমি আলোচনা কৰিম ভাৰতৰ সকলোতকৈ প্ৰথম ফাৰ্ষ্ট যিটো ৰাজনৈতিক দল আছিল সেইটো কি জানা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছটো হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ প্ৰথম সৃষ্টি হোৱা এটা দল যিটো দল সৃষ্টি হৈছিল 1885 চনত মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কিমান চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জন্ম হৈছিল বা প্ৰতিষ্ঠা হৈছিল 1885 মই ডাঙৰকৈ লিখি দিছোঁ 1885 এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে আহিব পাৰে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল 1885 চনত এইটো আহিব পাৰে তাৰ পিছত কোনে সৃষ্টি কৰিছিলে ভাৰতীয় ৰাষ্ট্ৰীয় কাৰ নেতৃত্বত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিৰ্মাণ হৈছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হৈছে এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মই ডেছক্ৰিপশ্যনত দিছোঁ তোমালোকে লিখি ল'বা কিন্তু মনত ৰাখিবা এই দলটো গঠন হোৱাৰ আগত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ গঠন হোৱাৰ আগত এটা ৰাজনৈতিক দল হোৱা বুলি মানুহে ক'ব বিচাৰে সেইটো হৈছে 1876 চনত SM বেনাৰ্জী নেতৃত্বত গঠিত হৈছিল সেইটো দি ইণ্ডিয়ান এছ'চিয়েশ্যন কিন্তু ৰাজনৈতিক দল নাছিল সেইটো ভুল ধাৰণা দি ইণ্ডিয়ান এছ'চিয়েশ্যন আছিল এটা ৰাজনৈতিক সংগঠন আৰু দলৰ মাজত এটা পাৰ্থক্য আছে তেওঁলোকে পাৰ্টিচিপেট নকৰে নিৰ্বাচনত তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰে বিভিন্ন ধৰণৰ ইস্যুত তেওঁলোকে মাত মাতে কিন্তু তেওঁলোকে ৰাজনীতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে মনত ৰাখিবা প্ৰথম সেইকাৰণে ৰাজনৈতিক দল হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কিন্তু যদি আহে প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম লিখা তেতিয়া হ'ব দি ইণ্ডিয়ান এছ'চিয়েশ্যন মনত ৰাখিবা সংগঠন হ'লে প্ৰথম দি ইণ্ডিয়ান এছ'চিয়েশ্যন 1876 আৰু যদি আহে প্ৰথমটো ৰাজনৈতিক দল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 1885 এইটো কথা মনত ৰাখিবা আৰু যদি আহে
দ্বিতীয়টো কি প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দ্বিতীয়টো কি দ্বিতীয়টো ৰাজনৈতিক দল ভাৰতত হৈছিল মুছলিম লীগ কিমান চনত হৈছিল 1906 চনত যদি প্ৰশ্ন আহে যে দ্বিতীয়টো ভাৰতৰ ৰাজনৈতিক দলৰ নাম লিখা ভাৰতৰ দ্বিতীয়টো ৰাজনৈতিক দলৰ নাম হৈছে মুছলিম লীগ এটো কথা মনত ৰাখিবা তাৰপিছত তৃতীয়টো আহিব তৃতীয়টো একদম ইম্পৰ্টেন্ট এইকেইটা প্ৰথমটো ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ মই লিখা নাই মনত ৰাখিবা দ্বিতীয়টো হৈছে মুছলিম লীগ আৰু তৃতীয়টো হৈছে হিন্দু মহাসভা হিন্দু মহাসভা কিমান চনত হৈছিল 1916 চনত মনত ৰাখিবা এইকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকৰ ডেসক্ৰিপচনত এইকেইটা কোৱেশ্চনৰ এনসাৰ দিছো আৰু কোৱেশ্চন কেইটা মই নোট কৰি দিছো তোমালোকে লিখি লবা গোটেইকেইটা কোৱেশ্চন বেলেগ ইয়াত আৰু বেলেগ এবাৰ নিজে পঢ়িলে তোমালোকে গোটেইখিনি গম পাবা এটা সোশ্যালিষ্ট পাৰ্টি এটা হৈছিল ভাৰতীয় সাম্যবাদী দলৰ এটা জন্ম হৈছিল 1926 চনত এটা আহিব পাৰে যে ভাৰতীয় সাম্যবাদী দলটোৰ গঠন কেতিয়া হৈছিল 1926 চনত এটো পঞ্চমটো ৰাজনৈতিক দল বুলি কোৱা হয় তাৰ পিছত লাহে লাহে যেতিয়া ৰাজনৈতিক দলবিলাকৰ গঠন হ'ল এটা ইলেকচনৰ খবৰ হ'ল 1947 চনত ভাৰত স্বাধীন হ'ল ইলেকচন কেতিয়া হ'ল এই যে লোকসভা নিৰ্বাচন এতিয়া হৈছে এনেকুৱা ধৰণৰ লোকসভা নিৰ্বাচন প্ৰথমটো লোকসভা নিৰ্বাচন হৈছিল 1952 চনত 1952 চনত প্ৰথমটো ভাৰতত স্বাধীন ভাৰতত প্ৰথমটো সাধাৰণ নিৰ্বাচন হৈছিল য'ত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ জয়ী হৈছিল আৰু জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী হৈছিল এই কথাখিনি হৈছে তোমালোকৰ আজিৰ কথা তাৰ পিছত তোমালোকৰ আছে 1.3 আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা এটো আমি কি কৰিম জানা নেক্সট ভিডিওতে আলোচনা কৰিম পাৰ্ট 2 হিচাপত তোমালোকে কিন্তু চাই থাকিব লাগিব নহলে গোটেই অধ্যায়টো তোমালোকৰ ক্লিয়াৰ নহব আজিৰ কথা তোমালোকৰ কেনেকুৱা লাগিল কমেন্ট কৰিবা দ্বিতীয়টো ভিডিওত তোমালোকক মই আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতাটো কিয় প্ৰয়োজন আঞ্চলিক দল মানে কি এই কথাখিনি মই হেকত কৈ থৈ দিও এটা আছে ৰাষ্ট্ৰীয় দল যেনে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ যেনে বিজেপি ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে কি কৰে অসমতো নিৰ্বাচন খেলে বিহাৰতো খেলে উত্তৰ প্ৰদেশতো খেলে গোটেই ভাৰতত খেলে কিন্তু ধৰি লোৱা এই লুৰিন জ্যোতিৰ দলটো বা ৰাইজৰ অখিল গগৈ যে এটা দল খুলিছে ৰাইজৰ দল এই ৰাইজৰ দলে এতিয়া গৈ বিহাৰত নিৰ্বাচন খেলিব নেকি নেখেলে তেওঁ ক'ত খেলিব অকল অসমত খেলিব অকল অসমত খেলা দলটো কি কৰিব বুলি ক'ব আঞ্চলিক দল ঠিক কেনে বিহাৰতো কিছুমান আঞ্চলিক দল আছে ঠিক তেনেকৈ উত্তৰ প্ৰদেশতো আঞ্চলিক ৰাজনৈতিক দল আছে তেওঁলোকে সৰ্ব ভাৰতত নেখেলে তেওঁলোকে মাত্ৰ ক'ত খেলে নিজৰ ষ্টেটখনত খেলে বা নিজৰ অঞ্চলটোত খেলে এইটো কথা মনত ৰাখিবা এই কথাখিনি আমি নেক্সট ভিডিওতে আলোচনা কৰিম আজিলৈ সামৰিছো ধন্যবাদ